হেল্ল' ষ্টুডেণ্টছ, তোমালোক বহুতেই মোক মেথছৰ MCQৰ কমন কুৱেশ্যন লাগে বুলি কমেণ্ট কৰিছিলা, যাৰ বাবে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আচলতে মেথছৰ MCQবোৰ ডাইৰেক্ট কমন নপৰে। MCQৰ বাবে প্ৰতিটো পাঠ পুংখানুপুংখভাৱে জানিব লাগে, বুজিব লাগে। প্ৰতিটো চেপ্টাৰৰ প্ৰতি তোমালোকৰ নলেজ থাকিব লাগিব, কাৰণ হুবহু কুৱেশ্যন মেথছৰ MCQত খুব কম দেখা যায়। ছেকশ্যন বি 2, 3, 4 নম্বৰৰ প্ৰশ্ন থাকে বাবে সেই পাৰ্টটোত কমন পৰে, কিন্তু MCQত কমন নপৰে, যাৰ বাবে মই ছেকশ্যন বিৰ কাৰণে কমন থকা প্ৰেক্টিছ পেপাৰ দুখন দি দিছোঁ। MCQৰ বৰ্তমান অল চেপ্টাৰৰ এতিয়াও দিয়া নাই। যা হওক, তোমালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি এটা থূল-মূল আভাস ও উপদেশ দিব বিচাৰিছোঁ, যাৰ জৰিয়তে তোমালোকে ভালেখিনি উপকৃত হ'বা। চোৱা, MCQ কমন থকা চেপ্টাৰ ৰিয়েলি তোমাৰ ৰিভিজনৰ পৰা যেকেইটা MCQ থাকে সেইকেইটা তোমালোকৰ কমন পৰে। ৰিভিজনৰ কেইটা কমন পাবা, আৰু এটা দুটা MCQ তোমাৰ কমন পৰে ডাইৰেক্ট পৰিসংখ্যা চেপ্টাৰ 14 যিটো চেপ্টাৰ আছে তাৰ পৰা কমন পৰে, আৰু সম্ভাৱিতা প্ৰবিলিটিৰ পৰা যিটো আমাৰ আহে তাৰ পৰাও এটা দুটা কমন পৰে। তো এই তিনিটা চেপ্টাৰ তোমালোকে ভালদৰে MCQ এই তিনিটা চেপ্টাৰৰ কিন্তু কমন থাকে অলপ, ঠিক আছে। তাৰোপৰি তোমালোকে কি চাবা, কি চালে তোমালোকে MCQত কিছু পৰিমাণে কমন পাবা। এতিয়া চোৱা, অল আছাম ডিষ্ট্ৰিক্ট বোৰ্ড প্ৰি ফাইনেল এক্সামৰ অতি কমেও তোমালোকে 10খন ডিষ্ট্ৰিক্ট প্ৰেক্টিছ কৰিবা। মিনিমাম 10খন ডিষ্ট্ৰিক্ট, আপাৰ আছামৰ ল'বা 3খন, মিডিল আছামৰ ল'বা 2খন, লয়াৰ আছামৰ ল'বা তোমালোকে 3খন। তো এনেকুৱাকৈ তোমালোকে মিলাই অতি কমেও ইতিমধ্যে হৈ যোৱা প্ৰি টেষ্টৰ যিমানবোৰ আমাৰ পেপাৰ আছে মিনিমাম 10খন ডিষ্ট্ৰিক্ট তোমালোকে ফ'ল' কৰিবা, চাবা, কিছু পৰিমাণে তোমালোকে উপকৃত হ'বা। তাৰোপৰি লাষ্ট 3 ইয়াৰ্ছ HSLC এক্সামছ কুৱেশ্যন পেপাৰ, বিগত 3 বছৰৰ HSLCৰ প্ৰশ্নকাকত তোমালোকে চাব লাগিব, তাৰ পৰাও তোমালোকৰ কিছু উপকৃত হ'ব। লগতে প্ৰতিটো চেপ্টাৰত থকা আমাৰ মেইন বুকৰ যে প্ৰত্যেকটো চেপ্টাৰত যে কিছুমান MCQ আছে, সেই MCQখিনি তোমালোকে অলপ ফ'ল' কৰিবা। তো এইখিনি যদি তোমালোকে চোৱা, তো তেতিয়াহ'লে ভালেখিনি তোমালোকে সকাহ পাবা বা উপকৃত হ'বা, ঠিক আছে। ছেকশ্যন বিৰ কাৰণে 2খন প্ৰেক্টিছ পেপাৰৰ ভিডিঅ' ইতিমধ্যে আপলোড কৰা আছে, তোমালোকে চাই ল'বা। আৰু যদি তোমালোকে ভিডিঅ' বিচাৰি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মই লিংক দি দিম। তো গতিকে MCQৰ কাৰণে তোমালোকে সম্পূৰ্ণভাৱে নিজাববীয়াকৈহে তোমালোকে প্ৰত্যেকটো বস্তুৰ প্ৰতি তোমালোকে জানিব লাগিব পুংখানুপুংখভাৱে। ধৰি লোৱা, তোমালোকে চাৰ্কুল চেপ্টাৰত কি আছে, HCF LCM কেনেদৰে বাহিৰ কৰে, দ্বিঘাত সমীকৰণৰ সেই চেপ্টাৰটোত কেনেদৰে আমি অংকবিলাক কৰিম, স্থানাংক জ্যামিতিৰ অংক কেনেদৰে কৰিম, সেইবিলাক বস্তু জানিলেহে MCQখিনি তোমালোকৰ ভালদৰে শুদ্ধ হ'ব। MCQত তোমালোকে ডাইৰেক্ট হুবহু কুৱেশ্যন কেতিয়াও তোমালোকৰ কমন নপৰে। তো এইখিনিয়ে মোৰ তোমালোকৰ প্ৰতি দিবলগীয়া উপদেশ আছিল। তো ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।